আপুনি যি ধৰণৰ অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰিছে আপোনাৰ কম্পিউটাৰে বিভিন্ন ফাইল আৰু এপ্লিকেশনক সংগবদ্ধ কৰাৰ বাবে ফোল্ডাৰবোৰ ব্যৱহাৰ কৰে আপোনাৰ কম্পিউটাৰত ফোল্ডাৰ আইকনবোৰ তৈয়াৰ কৰা হয় ফাইল ফোল্ডাৰবোৰ দেখাত ডকুমেন্টৰে ভৰ্তি বা ছবিৰে ভৰ্তিৰ দৰে নমস্কাৰ মই জুনমণি দাস এই এমএছ ইলাৰ্ণ অনলাইন প্ৰতিষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছো এই ভিডিঅ'টোত আপোনাক জনাব ওলাইছো অপাৰেটিং সিস্টেমৰ বিষয়ে পাৰ্ট 2 পঞ্চমটো লেসন ফাইল সিস্টেমৰ বিষয়ে যদি আপুনি আমাৰ এই পাঠ্যক্ৰমটোত এনৰোল কৰিব বিচাৰে তেন্তে তলত দিয়া ডেসক্ৰিপচন বক্সত থকা ওয়েবসাইটৰ লিংকটোত ক্লিক কৰক প্ৰতিটো অপাৰেটিং সিস্টেমৰ নিজস্ব ফাইল সিস্টেম থাকে যি আপোনাক আপোনাৰ ফোল্ডাৰ আৰু ফাইলছক বিচৰাত সহায় কৰে সাধাৰণতে আপুনি উইন্ডো পিচিত ফাইল এক্সপ্লোৰাৰ ব্যৱহাৰ কৰা হয় যাক উইন্ডোজ এক্সপ্লোৰাৰ নামেৰেও পৰিচিত কিদৰে আপোনাৰ কম্পিউটাৰৰ ফাইল সিস্টেম খুলিব আপুনি ব্যৱহাৰ কৰা পিচিৰ ফাইল সিস্টেমৰ বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা ওপেন কৰিব পাৰে ষ্টাৰ্ট বটন বা মেইন মেনুত ক্লিক কৰি কম্পিউটাৰ সিলেক্ট কৰি বা ৰিচাৰ্চ প্ৰগ্ৰামৰ ফাইলছত উইন্ডোজ এক্সপ্লোৰ বুলি টাইপ কৰি ওপেন কৰিব পাৰে আপোনাৰ কম্পিউটাৰত বিভিন্ন ধৰণৰ ফাইল আছে আৰু প্ৰত্যেকৰ নিজস্ব ফাইল এক্সটেনশন আছে এই ফাইল এক্সটেনশনবোৰক ফাইলটোৰ নামৰ শেষৰ 3 বা 4 অক্ষৰে চিনাক্ত কৰে ফাইলটোৰ টাইপৰ বিষয়ে এই এক্সটেনশনে আপোনাক কোনো ফাইলৰ বৈশিষ্ট্য আৰু তাৰ ব্যৱহাৰ সম্পৰ্কে কয় ফাইল এক্সটেনশনবোৰৰ উদাহৰণ হিচাপে jpeg.jpg বা .jpeg এক্সটেনশনৰ ব্যৱহাৰ কৰে ওয়াৰ্ড ডকুমেন্টে .docx এক্সটেনশন বা ওল্ডাৰ ভাৰ্সনৰ বাবে .doc এক্সটেনশনৰ ব্যৱহাৰ কৰে mp3 অডিও ফাইলে .mp3 এক্সটেনশন ব্যৱহাৰ কৰে এক্সেল স্প্ৰেডশীটে .xlsx এক্সটেনশন বা ওল্ডাৰ ভাৰ্সনৰ বাবে .xls এক্সটেনশনৰ ব্যৱহাৰ কৰে আপুনি ফাইল আইকনক চাই সাধাৰণতে ফাইলৰ টাইপটো ধৰিব পাৰে উদাহৰণস্বৰূপে ওয়াৰ্ড ডকুমেন্টৰ চুকত w লগত এটা ফাইলৰ দৰে দেখায় কিন্তু এক্সেল স্প্ৰেডশীটৰ চুকত x ৰ লগত এটা ফাইলৰ দৰে দেখায় ফাইল এটা ওপেন কৰা আপোনাৰ কম্পিউটাৰৰ প্ৰতিটো এপ্লিকেশনত কিছুমান ফাইল টাইপ বা ফৰমেটৰ সমষ্টি যিবোৰ ওপেন কৰিব পাৰি যেতিয়া আপুনি কোনো এটা ফাইলক ডাবল ক্লিক কৰে আপোনাৰ কম্পিউটাৰে অটোমেটিক্যালি সঠিক এপ্লিকেশনটোক ওপেন কৰে উদাহৰণ মাইক্ৰসফট ওয়াৰ্ড ডকুমেন্ট এটা ওপেন কৰো যি মাইক্ৰসফট ওয়াৰ্ডত ওপেন হ'ব উইন্ডোজত এটা এপ্লিকেশনক ওপেন কৰিবলৈ ষ্টাৰ্ট বটনটোত ক্লিক কৰক আৰু আপোনাৰ আকাংক্ষিত এপ্লিকেশনটোত সিলেক্ট কৰক যদি ইয়াত নাপায় বা নেদেখে আপুনি অল প্ৰগ্ৰামছ বাই অল এপছত ক্লিক কৰিব পাৰে অথবা কেৱল আপোনাৰ কিবৰ্ডৰ সহায়ত এপ্লিকেশনটোৰ নাম টাইপ কৰি সাৰ্চ কৰিব পাৰে ফাইল এটা ডিলিট কৰা উইন্ডোজত সাধাৰণতে ৰিসাইকেল বিনৰ ব্যৱহাৰ কৰা হয় আপোনাৰ ভুলক্ৰমে ডিলিট হোৱা ফাইলক পুনৰ স্থাপিত কৰে যেতিয়া আপুনি এটা ফাইলক ডিলিট কৰে তেন্তে সেইবোৰ ৰিসাইকেল বিনলৈ মুভ হয় যদি আপুনি ডিলিট কৰা ফাইলবোৰ পুনৰ বিচাৰে তেন্তে আপুনি পুনৰ অৰিজিনেল লোকেশনলৈ মুভ কৰিব পাৰিব যদি আপুনি ফাইলক স্থায়ী ৰূপত ডিলিট কৰিব বিচাৰে আপুনি ৰিসাইকেল বিনক এম্পটি কৰিব লাগিব এই কাৰ্য কৰিবলৈ আইকনত ৰাইট ক্লিক কৰক আৰু এম্পটিক সিলেক্ট কৰক কম্পিউটাৰ সেটিংছক এডজাষ্ট কৰা যেতিয়া আপুনি এটা নতুন কম্পিউটাৰ আৰম্ভ কৰে যদি আপুনি কম্পিউটাৰৰ সেটিংছক এডজাষ্ট কৰিব বিচাৰে আপোনাৰ সেটিংছক এডজাষ্ট কৰা সিম্পল টাস্ক যেনে ডেস্কটপ বেকগ্ৰাউণ্ডৰ সলনি কৰাৰ পৰা আৰম্ভ কৰি অধিক এডভান্স টাস্ক যেনে আপোনাৰ কম্পিউটাৰৰ সিকিউৰিটিক এডজাষ্ট কৰা বা কিবৰ্ডৰ সেটিংছক এডজাষ্ট কৰা আদি উইন্ডোজ 10ত ষ্টাৰ্ট বটনত ক্লিক কৰক তাৰ পিছত সেটিংছক সিলেক্ট কৰক উইন্ডোজ 8.1 আৰু আগৰবোৰত ষ্টাৰ্ট বটনত ক্লিক কৰক তাৰ পিছত কন্ট্ৰোল পেনেলক সিলেক্ট কৰক কম্পিউটাৰক শাটডাউন কৰা যেতিয়া আপুনি আপোনাৰ কম্পিউটাৰক ব্যৱহাৰ কৰি থাকে ইয়াক সঠিকভাৱে বন্ধ কৰাটো অতি জৰুৰী উইন্ডোজ পিচিত শাটডাউন কৰিবলৈ ষ্টাৰ্ট বটনত ক্লিক কৰক তাৰ পাছত শাটডাউনত সিলেক্ট কৰক আপুনি যদি কম্পিউটাৰৰ বিষয়ে আৰু অধিক জানিব বিচাৰে বা আমাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক আমাৰ লেটেষ্ট নটিফিকেশনৰ আপডেটবোৰ পাবলৈ লগতে ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এই ভিডিঅটোত ফাইল সিস্টেমৰ বিষয়ে বিভিন্ন কথা জনালো ইয়াৰ পাছৰ লেসনটোত ৰাইট ক্লিকৰ বিষয়ে আলোচনা কৰিম